हेलो गाइज गुड मर्निंग और इनफो विथ मरमी चेनेलटोলৈ আপোনালোকক স্বাগতম জনাইছো। আজি ৰাতিপুৱাই অন্য এটা ভিডিঅ' আৰম্ভ কৰিছো। যেহেতু কৈছিলো দিনটো আমি কি কৰো সদায় ডেইলি ভ্লগ দিম আৰু আজিও দিনটো আৰম্ভ কৰিছো আৰু ৰাতিপুৱা উঠি পেলাই দুইজনীয়ে মানে ভাবিছো ভিডিঅ'টো আৰম্ভ কৰি লওঁ। তাৰ পিছত আমি এফালে যাব লাগিব, আপোনালোকে চাই থাকিব আমি কলৈ যাওঁ আৰু হে চাই থাকিব। তাৰপিছত আপোনালোকক আহি লগ পাইছোঁ একেবাৰে আমি যলৈ আহিম বুলি কৈছিলোঁ এয়া মানুহৰ দেখিছেনে, মানে আমি পঞ্চায়তলৈ আহিছোঁ। আমাৰ এতিয়া অসমৰ মহিলাসকলে গম পাইছে আমাৰ কি ট্ৰেণ্ডিঙত কি আছে। মামাই আমাক বহুত কিবাকিনি সুবিধা দি আছে আৰু আমিনো কিয় পিছ পৰি থাকোঁ, আমিও তাৰে সুবিধা ল'বলৈ বুলিয়ে আহিছোঁ। তাৰপিছত আমি আহি পালোঁ। এইফালে ছোৱালীজনীয়ে দেখিছেনে একদম উৎপাত কৰি আছে, তাই শান্তিত থাকিবলৈ দিয়া নাই কাকো, মানে অকলেই থাকে। তাৰপিছত জানক আমি কিয় আহিছোঁ। তাই ৰুষ্টামি কৰি দেখিছেনে, এয়া পৰি আঁঠু ছাল ছিগি গৈছে। তাই মানে খুব ঔষধ বিচাৰি আছে যে ঔষধ দিয়া। তাই মানে দুখ পাইছে, কিন্তু তাই মানুহ দেখি মানে আৰু ফূৰ্তিতে তাই সেইটো মানে প্ৰকাশ কৰিব পৰা নাই, বা তাই মানে ধেমালি নিচিনাই ভাবি আছে। তাৰপিছত এয়া পানী চানী খাই তাইও ঘৰলৈ পঠাই দিয়া হ'ল তাইক। তাৰপিছত আমিও আহিছোঁ খোজকাঢ়ি। আমি এতিয়া মিটিঙৰ মানে পঞ্চায়তৰ পৰা আহি গ'লোঁ ফৰ্মজোপাদিৰ পৰা। এতিয়া আমি এঠাইত যাম, আপোনালোককো দেখুৱাম। ঠাইডোখৰ খুবেই ভয়ংকৰ হয়, দিনত ইমান এটা ভয় নালাগে, কিন্তু সন্ধিয়া হোৱাৰ লগে লগে মানে ভয় এটা লাগে। নহয়, তাত বেয়া বস্তু আছে মানে আপোনালোকে ভয় বুলি ক'লে এটা নিশ্চয় ভূত পেটৰ কথাৰ পৰাই আহি যায়। ঠাইডোখৰ আমাৰ নিচেই কাষৰতে আছে। এতিয়া আপোনালোককো দেখুৱাম ঘৰটো, আপোনালোকে চাই ল'ব কেনেকুৱা লাগে বাৰু। আপোনালোকক কৈছিলোঁ যে দেখাম বুলি ঘৰটো। ইয়াত যিহেতুকে তলা লগোৱা হৈ আছে, গতিকে আমি ভিতৰলৈ যাব নোৱাৰিম, আৰু কেতিয়াবা যদি আমাৰ সুবিধা হয় তেন্তেহ'লে আমি ভিতৰলৈ যাম বা গৈ দেখাম। কিন্তু ইয়াত বেয়া বস্তু আছেনে বা নাই সেইটো আমিও ভালকৈ নাজানো, কাৰণ মানুহৰ মুখৰ কোৱা কথা আৰু দেখাটো বহুত পাৰ্থক্য থাকে। বহুতে বহুত কথা কয়। আহকচোন ইয়াত কিনো হয় আমিও গম লওঁ। পাওঁ ৰাতি হ'লে শিলগুটি মাৰে ন? আপুনি গম পায়নে? মই মানুহৰ মুখত শুনিছোঁহে, মানে নিজে গম নাপাওঁ। হ'বও পাৰে, ক'লা ধোঁৱা ওলাইছে। হেল্ল' গাইজ, আমি এতিয়া একেবাৰে সন্ধিয়া লগ পাইছোঁ। অথনি আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে, এতিয়া আমি 4টা বিয়ালৈ বুলি ওলাই আহিছোঁ। বিয়া মানে আমাৰ অকণমান দূৰ সম্পৰ্কীয়, মানে দাদা এজনৰ বিয়া। তাকে নাহিলেও নহয়, আৰু ঘৰতো মানুহ নাছিলে, আমি দুজনী আছিলোঁ, সেইবাবে বিয়ালৈ ওলাই আহিলোঁ। এয়া দেখিছেনে, তাই ইয়াতো দুষ্টামি শেষ নহয়। তাৰপিছত আমি বিয়া ঘৰত অলপমান দেৰি থাকি এয়া আমাক খাবলৈ বুলি মাতিলে, তাৰপৰা আৰু আমি ধুনীয়াকৈ খাই মেলি এয়া সকলোৱে খাই আছে। আৰু বিয়া মানে খাবলৈ যোৱা নিচিনা হয়, আৰু খাবলৈ মাতে, আমিও ধুনীয়াকৈ খাই মেলি ঘৰলৈ অলপ সময় থাকি ঘৰলৈ আহিলোঁ। বৰ্তমান আমি এতিয়া বিয়াৰ পৰা আহি ঘৰ সোমাইছোঁহি। বৰ্তমান ভাগৰ লাগিছে, যিহেতু অকণ দূৰ আছিলে আৰু তাতে ল'ৰা ছোৱালী লৈ যোৱাৰ লগতে বিয়াখনত গৈ ভালেই লাগিলে। খোৱা বোৱা ধুনীয়াকৈ দিছে যেনিবা। এতিয়া মানে আমি ঘৰত আহি বৰ্তমান কাপোৰ সলাবলৈ ধৰিছোঁ। তাৰ আগতে ভাবিছোঁ ভিডিঅ'টো বোলো সামৰণি মাৰোঁ আৰু আপোনালোকক আৰু এটা ইণ্ট্ৰডাকশ্যন দিওঁ বুলি ভাবিছোঁ। এয়া আমাৰ বৌ হয় আৰু মই মানে আমি দুজনী ভাই বোৱাৰী, আৰু তাই মোৰ ডাঙৰ আৰু মই সৰু। গতিকে আমাৰ ভিডিঅ'টো আপোনালোকে চায়ে আছে যেনিবা, নতুনকৈ বনাইছোঁ। যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। তই কিবা কবিনে? মানে এইখিনিতে এটা কথা, আমি দুজনীয়ে এটাই চেনেল চলাওঁ, মানে চলাই আছোঁ বা ভিডিঅ' বনাই আছোঁ। তাই হ'লেও বনাই বা মই হ'লেও বনাওঁ, মানে কোনজনীয়ে বনায় সেইটো কথা নহয়। তাই যিমানখিনি পাৰে তাই বনায়, মই যিমানখিনি পাৰোঁ মই বনাওঁ, কিন্তু ভিডিঅ' আমি এটা চেনেলতে দিছোঁ। পোৱালি আমনি কৰি আছে আৰু একো নাই। আপোনালোকে ভিডিঅ'বোৰ চাব, মৰম দিব, আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু আশীৰ্বাদ নতুন ভিডিঅ' আমি সদায় দি থাকিবলৈ চেষ্টা কৰিম। মানে যিহেতু আমি নতুন এই জাৰ্ণিটোত কষ্ট কৰিব লাগিব, আৰু আপোনালোকৰ মৰমো লাগিব। চাই থাকিব। আজিলৈ ইমানেই, ধন্যবাদ।